তো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ ভাল আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে ভাল হওক তো যোৱাকালি মই এটা ইনষ্টাগ্ৰামত ষ্টৰি এটা দিছিলোঁ যে আপোনালোকে যি কুৱেশ্যন সুধিব পাৰে মোক সোধক যি মানে যি পাৰে সোধক ইউটিউবত মানে এইটো দিম Q&A ভিডিঅ' এটা আহিব চ' আজি এই ভিডিঅ'লৈ Q&A ভিডিঅ' কৰিম তো কি মেছেজ আহিছে কি মানুহে কুৱেশ্যন সুধিছে আৰু আজি আপোনালোকক গাইজ ক'ম তো প্ৰথমতো মই মানে ষ্টৰিত বহুত মানুহে বহুত ৰেছপন্স দিছে বহুত মানুহে বহুত কুৱেশ্যন কৰিছে তো তাৰ কাৰণে বহুত ধন্যবাদ আৰু বলক এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ Q&A তো গাইজ বলক তো পাণ খাইছোঁ মানে ইয়াৰ কাৰণে মানে ঠোঁটবিলাক একদম ৰঙা হৈ আছে দাঁতবিলাক পাণ খাইছোঁ দিয়ক গাইজ তো প্ৰথম কুৱেশ্যন সুধিছে আমাৰ সিদ্দিক ভাই তোমাৰ ঘৰ ক'ত আৰু তুমি ইউটিউবৰ বনোৱাৰ আইডিয়া ক'ত পালা তো মোৰ ঘৰ হৈছে হোজাই জিলাৰ একদম সৰু এটা ঠাইত চৌধুৰী বজাৰ আৰু মই ইউটিউবৰ আইডিয়া ক'টোৰ পৰা নাপাওঁ ইউটিউবটো জাষ্ট মই এনে হিচাপত লৈছোঁ যে মোৰ যেতিয়া আৰু মানে যি কৰি থাকোঁ আপোনালোকক দেখাম দুখ বেয়া গুণ যিবিলাক মানে আছে আৰু য'ত ফুৰিবলৈ যাওঁ ভিডিঅ' এটা মানত তো ইউটিউবটো ছেভ হিচাপে থাকিব আৰু মোবাইল মানে মেমৰিটো ফুলটো নহয় ইউটিউবত মানে থাকিব তো সেইকাৰণে ইউটিউবটো লৈছোঁ তো নেক্সট কুৱেশ্যন সুধিছে চাওক रहा नहीं जाता तड़प ही ऐसी है ना তো নেক্সট সুধিছে কুৱেশ্যন জাহিদ ITZ জাহিদ তোমাৰ GF কেইটা আৰু তোমাৰ GFৰ নাম কি তো মই এইবিলাক মানে এতিয়াও মানে যোৱা নাই এইবিলাক লাইনত GF বা এইবিলাক মানে এতিয়াও যোৱা নাই বয়স হ'লে আমাৰ এনেই বাট এইটো হ'ব আৰু এতিয়া এইটো চিন্তা কৰি মাথা কমাই লাভ নাই তো বয়স হ'লে এনেই দেখা যাব দিয়ক গাইছ এতিয়া समझ रहे हो आप समझ रहे हो তো 3 নম্বৰ কুৱেশ্যন সুধিছে আমাৰ এতিয়া সুফিয়ান তোমাৰ GF আছে নেকি তো এতিয়া কৈছোঁ GF নাই মোৰ এতিয়াও মানে যোৱা নাই এইবিলাক তো GF নাই তো 4 নম্বৰ কুৱেশ্যন সুধিছে 1x মুন্না এলোন এণ্টক তুমি এণ্টক কেতিয়া ল'বা এণ্টক নলওঁ ব্ৰ তো 5 নম্বৰ কুৱেশ্যন সুধিছে কামিল OX তুমি বিয়া কৰিবানে বিয়াটো আৰু সকলোৱে কৰিব ন টাইম আহিলেতো এনেই কৰিব আৰু এইটোতো কুৱেশ্যন নহয় দিয়ক টাইম আহিলে এনেই কৰিম দিয়ক তো 6 নম্বৰ কুৱেশ্যন সুধিছে ITZ মেহতাব ব্ৰ ইয়ৰ ড্ৰিম বাইক তো মোৰ ড্ৰিম ক'বলৈ গ'লে মানে মোৰ বাইকৰ সপোন একদম নাই দিয়ক গাইজ মানে মোৰ বাইক এনেই বহুত মানে বেয়া লাগে বাইক মানে ইমান মোৰ আশা নাই বাৰু বাইকৰ মানে ইমান নাই দিয়ক গাইজ তো 7 নম্বৰ কুৱেশ্যন সুধিছে চাহিল আলম কি খবৰ ভাই মোৰ খবৰ ভাই বহুত ভাল আৰু তোমাৰ কি খবৰ আশা কৰোঁ বহুত ভাল तो 8 নম্বৰ কুৱেশ্যন সুধিছে জাকাৰিয়া आपका कितना बच्चा है তো এইটো কুৱেশ্যন নেকি গাইজ কওকচোন আপোনালোকে आपका कितना बच्चा है এইটো কুৱেশ্যন নেকি কওকচোন গাইজ মানে কি কুৱেশ্যন সুধি থাকে গাইজ মোক কিবা বাচ্চা বোলে এইবিলাক বাদ দিয়ক আৰু ভাই এইটো আনচাৰ নকওঁ তো গাইজ ৰাতি হৈ গ'ল মানে সন্ধিয়া হৈ গ'ল তো কুৱেশ্যন 9 সুধিছে ব্ৰ কিবা আৰোহিত শৰ্মা নেক্সট কুৱেশ্যন সুধিছে 9 নম্বৰ তুমি ইউটিউবটো কেতিয়া খুলিছা মই ইউটিউবটো খুলিছোঁ আজি 3 মাহ হ'ব আৰু তুমি ইউটিউবটো খোলাৰ আগত কেনেকৈ ভাবিছা তো মই জাষ্ট এনেই ভাবিছোঁ আৰু কি ভাবিম আৰু এনেই তো নাম্বাৰ 10 কুৱেশ্যন সুধিছে মিষ্টাৰ আশৰাফ আলফাজউদ্দিন তো ভাই তুমি ইউটিউবটো পঢ়া শুনাৰ লগতে কেনেকৈ চলাই আছা আৰু এডিটিঙততো বহুত টাইম লাগে তো ইউটিউবটো এনেই জাষ্ট চলাই আছোঁ আৰু মানে কিবা এটা কষ্ট কৰিলে মানে ফল পাব যদি কিবা এটা ইচ্ছা আছে মানে কষ্ট কৰিব লাগিব দিয়ক গাইজ মানে আৰু স্কুল মানে পঢ়া শুনাত মই ইমান ইণ্টাৰেষ্ট নহয় দিয়ক তো নাম্বাৰ 11 কুৱেশ্যন সুধিছিল জামাল আহমেদ ভাই তুমি বিয়া কেতিয়া পাতিবা তো বিয়া পাতিম বাৰু সময় হোৱাৰ পিছত আৰু দেখা যাব বিয়া পাতিলে ভাই আপোনালোকক মাতিম মই তোমাক মাতিম তো নাম্বাৰ 12 কুৱেশ্যন সুধিছে পাৰবিজ ITZ পাৰবিজ দাদা আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ নাম কি তো গাৰ্লফ্ৰেণ্ড মোৰ নাই একচুৱেলি এতিয়াও গাৰ্লফ্ৰেণ্ড বনোৱা নাই তো গাৰ্লফ্ৰেণ্ড নাই এতিয়াও ইয়াত জানদাৰ যোৱা নাই পাৰবিজ ভাই তো নাম্বাৰ 13 কুৱেশ্যন সুধিছে আমাৰ শিৱা ডিং দাদা আপুনি কি খাই ভাল পায় তো মই এইবিলাক ফাষ্ট ফুড বস্তুবিলাক খাই অলপ ভাল পাওঁ বিৰিয়ানী চিৰিয়ানী এইবিলাক আৰু খাই ভাল পাওঁ বুজিছে দিয়ক গাইজ কুৱেশ্যনটো আহিছে দাদা তুমি কি কাম কৰা
আৰু তুমি কোন ক্লাছত পঢ়া তো মই একো কাম চাম নকৰোঁ জাষ্ট দোকান আছে আমাৰ দেউতা তো দোকানত অলপ অলপ আহি বহু হৈ যায় মানে মোৰ আৰু খোৱা চোৱা একদম হৈ যায় আৰু বুজিছে অ'কে আৰু মই ক্লাছত বৰ্তমান 9ত পঢ়ি আছোঁ আৰু 10ত উঠি যাম মানে 3 মাহমান আছে তো উঠো নে নুঠো আপোনালোকে প্লিজ ভগৱানৰ তাত প্ৰাৰ্থনা কৰিব যে 10ত উঠি যাওঁ মানে পঢ়াত মানে তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইছ